মিৰ্জাত নিচামুক্ত বিষয়ক বাটৰ নাট দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত আঘাৰীৰ মহাবিদ্যালয় দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সমীপত প্ৰদৰ্শন কৰা হয় উক্ত বাটৰ নাটখনি সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনত জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগ কামৰূপৰ উদ্যোগত আঘাৰীৰ বেচৰকাৰী সংস্থা আমাৰ প্ৰয়াস গোষ্ঠী নগৰবাৰাৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় উক্ত বাটৰ নাটখনি নিচামুক্ত কামৰূপ গঢ়াৰ লক্ষ্যৰে প্ৰদৰ্শন কৰে নাট ড্ৰাগছৰ অন্য নাম মৃত্যু নিচামুক্ত কামৰূপ গঢ়াৰ লক্ষ্যৰে কামৰূপৰ বিভিন্ন প্ৰান্তৰ লগতে আজি দক্ষিণ কামৰূপৰ মিৰ্জাত প্ৰদৰ্শন কৰা হয় উক্ত বাটৰ নাটখনি উক্ত বাটৰ নাট অনুষ্ঠানটিত পলাশবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিম্পল গোৱাৰীও উপস্থিত থাকে নিউজ ডেস্ক আমাৰ খবৰ মনে মনে ঠিক আছে কথা কলে বেয়া নাপাবি হা এই যে স্কুলৰ কথাখন যে আছে যে তাতে তোৰ ল'ৰাটোক দেখা পাইছিলো ড্ৰাগছ লৈ থকা মোৰ ল'ৰা এই নাই মোৰ দেখা পাইছা তাৰ মোৰ হ'ব দে তই কথাটো কৈছা মই বাৰু মোৰ ঘৰতে আগত কথাটো চাই লম সঁচা নাই খাইছে নেকি মোৰ বস্তুটো চাম দেই ল'ৰাটো ক'ত আছে মাতা দা কি হৈছে আপোনালোক কিয় ইমান চিঞৰ বাখৰ লগাইছে চিঞৰ বাখৰ কৰি নকৰিনো কি কৰিম তুমি কামবোৰ এনেকা কামবোৰ কৰি থাকা মই ৰাস্তা ঘাটে ওলাব নোৱাৰো একমাত্ৰ ইমান বেছিকে ড্ৰাগছৰ আসক্ত হৈছে ড্ৰাগছৰ তীব্ৰগতি বহুত বেছি বৃদ্ধি পাইছে হয় নহয় গতিকে ড্ৰাগছৰ আমি বিৰোধ কৰিব লাগিব আৰু সেই বিষয়বস্তুৰ ওপৰত লক্ষ্য ৰাখি আজি আমি ইয়াত এখন ড্ৰাগছৰ ওপৰত নাটক উপস্থাপন কৰিব বিচাৰিছো নাটকৰ বিষয়বস্তু হ'ল এজন ল'ৰা নিজৰ ল'ৰাই বহুতো সম্পূৰ্ণই কলেজীয়া জীৱনৰ পাতনি মেলিছিল কিন্তু হয়তো এটা ভুল সিদ্ধান্তে তাৰ গোটেই জীৱনটো ধ্বংস কৰি পেলাইছে গতিকে মই আশা কৰিছো আপোনালোকে উপভোগ কৰিব একবাৰ খাই চাওঁ কি বস্তু আৰে আগত দেখাম নহয় আগত তই ক তই যেতিয়া খাবি তই মোক দেখিছ মই কেনেকা বিন্দা আছ সেনেকাকে লাগিব পাৰে কি বস্তু এইটো আচল মোৰ তই লাইফ এইটো কি ভুল বস্তু মোক খাব দিছ খালে মোৰ এইটো কেনেকে খাম এইটো ডাইৰেক্ট আনি দে এইটো তই মোক কি খোৱালি মোৰ মাথাটো চোন ঘূৰাই আছে আৰু অলপ টাইম ৰ দে আজিলৈকে বহুত হ'ল ঘৰত যা একমাত্ৰ তোমাৰ কাৰণে কি অসন্মানি কৰে তুমি ড্ৰাগছ লোৱা ৰাস্তায় কোনোবাই কি কৈছে সেই কথালৈ আপুনি মোৰ